Pondicherry আহিলো তো হৰুৰা পাৰ্টি এটা কৰিছো আৰু কেনেকুৱা লাগিছে কৈ দিয়ক একদম মজা এইবিলাক কৈ দিয়ক ফ্ৰেণ্ডছক কৈ দিয়ক ধন্যবাদ অশেষ ভাল লাগিল সকলো আমি আহিছো অসমৰ পৰা না কেনেকুৱা লাগিছে মানে ফিলিংছটো আমি অসমৰ পৰা মৰাইয়ে মদ খাবলৈ আহিছো আৰু বহিছো এতিয়া কাৰ্যসূচীত নাকখন মেলো নাকখন মেলি কেইটা বজাত খামো আমি নাজানো আকৌ কাইলে যেতিয়া সাৰ পাম তেতিয়া ৰুমলৈ যামগৈ আৰু চিধা কথা প্ৰকাশে কৈ কিবা এটা কৈ কেনেকুৱা লাগিছে কৈ দিয়া নাই কিনে একদম বহুত ভাল লাগিছে বহুত ঠাণ্ডা লাগিছে ঠাণ্ডা লাগিছে নেকি ৰখিব পোৱা নাই মই দি আছে গম পোৱা নাই খবৰটো কেলা